नमस्कार वेलकम बैक टू माय यूट्यूब चैनल आपन सकलोके स्वागतम जनाइছো मोर नै ब्लगले आशा किछु सकलो ভালে আছে মই ভালে আছো তো ইয়া পাই ভিডিওটো স্টাर्ट কৰিছে কলেকে চাই থাকক আৰু হেকত কমেন্টত কবল না পাইব ভিডিওটো সেকেনে পালে মই এতিয়া অলপ ওলাই আহিছো ক'ত আহিছো চকচোন মই এতিয়া হোটেলখনলৈ আহিছো কিবা এটা খাবলৈ ৰাজনন্দন বুলি কোৱা তালে আহিছো খাবলৈ বেছি কুক পানে লাচি আৰু সিঙৰা কচুৰিবোৰ Hey guys, মই আহি ঘৰ পাই গলোহি এই জাস্ট আহিছো হে বেছি গুণ কৰিলো খোৱা দেখালো তাৰ পৰা মায়ে মানে জুতা চিঙিলে জুতা চিলাব দিছিলে তাৰপিছত আনিয়ে তাই ঘৰলৈ আহিলো বেছি কঠিন কৰিলো তো ফ্ৰেছ সাইকেল লগাই আছো হেল্ল' এভৰিৱান আজি হৈছে নেক্সট ডে আৰু এতিয়া টাইম হৈছে 4:09 আৰু আজি দেওবাৰ আৰু আজি টিউচন আছিল কাৰণ কালি মেম নাছিলে জুৰহাটলৈ গৈছিলে একাৰণে আজি মাইছিলা হয়টা বজত কিন্তু মোৰ গাটো ঠিক নাই কাৰণে নগলো এতিয়া মই মানে আজি মই বেলেগ এটাও ক্লাছ কৰিব গলো কাৰণ টাইমো নাপালো মানে মোৰ কামটা আছিল আজি সেই ক্লাছটো কৰি অহাৰ পিছত মন নগলে ইমান ৰ'দ দিছিলে আৰু গাটো ঠিক নাই সেইকাৰণে নগলো আৰু এতিয়া ভনিক সঙ্গে বলকচোন ভনিক সামগে হয় কিন্তু তাই টোপনি আছে আৰু আজি দিনটো মই ক'ব গ'লে আজিহে ৰেষ্ট পাইছো ক'ত ৰেষ্ট পাইছো ক্লাছ কৰিব গ'লোৱে এনেকেতো মই এভাগেতো চান্নি এনে ঘৰত পৰি থাকোঁ কিন্তু হ'লেও আৰু অলপ ৰেষ্ট পাইছোঁ ইভাগে যে সেইটোও নাপাওঁ এতিয়া ভাত চাত খাই মাৰ লগতে এনেই বিচনাত পৰি আছোঁ এইজনী চক টোপনি পূৰা অকণমান চাউণ্ড পালে লগতে হাৰ পাই যাব তাই হে গাইজ বহুত দেৰি মূৰত আহিলোঁ আপোনালোকৰ ওচৰলৈ এতিয়া মই এফালে যাম মানে আমি যাম তো ক'ত যাওঁ কি কৰোঁ চাই থাককচোন আৰু গাইজ এপেনে আমি চানা খাবলৈ সোমাইছোঁ গাইজ আমি ঘৰ আহি পাই গ'লোহি মানে ঘৰ নহয় এতিয়া আমি আকৌ নানীজনী ঘৰত সোমালোঁ আহি মেলিয়ে তাৰপিছত ঘৰলৈ যাম হেল্ল' গাইজ মই আজি হৈছে নেক্সট ডে মই এতিয়া টিউচন যাবলৈ ওলাইছোঁ ওলাই ৰেডি হ'লোঁ তাৰপৰা এতিয়া টিউচন যাম আজি বহুত দেৰিও হ'ল 4টা বাজি গ'ল হে গাইজ মই টিউচনৰ পৰা আহি জাষ্ট পাইছোঁহিয়ে আৰু এতিয়া মই আৰু মানে এতিয়া আকৌ এফালে যাম কাপোৰ চাপোৰ নকৰিলোঁ আৰু এযোৰ পিন্ধি যাম কিমান গৰমত বদলাই থাকিব বহুত অশান্তি পাওঁ আহি অকণ ফেনৰ বতাহত বহিলোঁ তাৰপৰা এতিয়া এফালে যাম তো ক'ত যাওঁ কি কৰোঁ চাই থাকক গাইজ এইপেনে মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ কাৰণে বৰ্ডিং ফিল্ডত এইবোৰ গাড়ীবোৰ থৈছে মানে আহিবহে অহা নাই এতিয়ালৈকে আজিতো নাহে এতিয়াতো ৰাতি হ'ল আমি এতিয়া আহিছোঁ ডিভাইনলৈ খাবলৈ মানে মোৰ সেই কাহ হৈ থাকোঁতে কিবা দৰৱ এটা খাইছিলোঁ তেতিয়া কেইদিনমান মানে মোৰ মন আছিলে খাবলৈ ডিভাইনত কিন্তু সেইদিনটো খাব নোৱাৰিলোঁ সেইকাৰণে আজি আহিছোঁ এই আহি পাই গ'লোহি ভালকৈ অলপ দেখাই দিছোঁ গাইজ এইপিনে অৰ্ডাৰটো আহিলে চিকেন ফ্ৰাইড ৰাইচ আৰু এইপিনে চলে গাইজ আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া ওলাই আহিলোঁ তাৰ পৰা হে গাইজ এতিয়া আমি আকৌ ৰাজনন্দনলৈ আহিলোঁ ডিভাইনত খাই ওলাই আহি আকৌ ৰাজনন্দনলৈ আহিলোঁ কাৰণ মই তাত আৰু মানে মায়ে আৰু মইহে ডিভাইনত খালোঁ পাপাই নেখালে সেইকাৰণে পাপাই আকৌ ৰাজনন্দনত খাই ভাল পায় সেইকাৰণে ৰাজনন্দনলৈ আহিছে মানে পাপাই ৰাজনন্দনত খোৱা নাছিলে আমি ডিভাইনৰ পৰা পাপাৰ কাৰণে মানে ৰোল এটা কি ৰোল জানো কি আনিলে কি ৰোল এগ ৰোল এটা আনিছিলে ৰাজনন্দনত আমি লাচি খালোঁ তাৰ পৰা পাপাই ৰোলটো খাই দিলে পাপা তাৰ বেটেক তাত বহি মেলি খালে আন্ধাৰে মুন্ধাৰে কাগজে চুবাই দিলে আৰু এতিয়া আমি আইচক্ৰীম খাইছোঁ আজান দি গ'লে মানে হে গাইজ আজি হৈছে নেক্সট ডে আৰু এতিয়া মই টিউচনৰ পৰা আহি পাইছোঁ মানে টিউচনৰ পৰা ওলাই লগৰ কেইজনী সোমালোগৈ তাৰ পৰা এতিয়া মই ঘৰ গৈ আছোঁ গাইজ মই ঘৰ আহি পাই গ'লোহি
এতিয়া মই আৰু এটা কামত যাব লাগিব একেবাৰে মন যোৱা নাই যাবলৈ মানে কামটো হৈছে কিবা চাউলৰ কাৰণে মানে মোৰ ফিংগাৰপ্ৰিণ্ট লাগে সেইকাৰণে ফিংগাৰপ্ৰিণ্ট নিদিলেও নহ'ব আৰু তাৰ পৰা আহি আকৌ হোমৱৰ্ক কৰিব লাগিব অকমান পঢ়িব লাগিব পুৰা মানে এক চিকুট ৰেষ্ট টাইম মোৰ স্কুলৰ পৰা আহিয়ে টিউচনৰ পৰা এতিয়া আকৌ পঢ়া মেলা আছে এতিয়া মই অহাৰ পিছতে পঢ়িব পাৰিম হে গাইজ মই এতিয়া অৰ্জুনগুৰিলৈ আহিছিলোঁ আপোনালোকক কোৱা হৈছিলে মানে ইয়াত আছে আমাৰ চাউলৰি তো মই নানী ঘৰত অলপ সোমাই যাম বুলি ভাবিলোঁ কিন্তু নোসোমাওঁ দেৰি হৈ গ'ল আৰু এইপিনে মই সৰুদাইক লগ পালোঁ সৰুদাইৰ লগত গাড়ীত আহিলোঁ আৰু এইপিনে ঘৰটো মানে লাইটিং চাইটিং লগালে চাবলৈ আহিলোঁ এয়া চাওক ইমান ধুনীয়া লাগিছে ন কমেণ্টত ক'ব হা কেনেকুৱা লাগিছে এইডোখৰ পৰানো কেনেকৈ ঘূৰি যাওঁ সেইকাৰণে সোমায়ে গৈছোঁ ভিতৰতো এনেকুৱা কৰি দিলে গাইজ বেণ্ডাৰৰ লাইটিংটো গ্ৰীণ হয় মজিয়াটো পাৰ্পল গাইজ আজি হৈছে নেক্সট ডে আৰু এতিয়া মই টিউচনৰ পৰা আহি আছোঁ মোৰ লগত লগৰ কেইজনী আছে আৰু লগৰ এটা আছে এজনী আৰু এইটো গাইজ মই আহি পাই গ'লোঁ সিহঁতক নমায়ো আহিলোঁগৈ আৰু মই এতিয়া টাউনলৈ যাম টাউনৰ পৰা আহি আৰু এফালে যাম তো ক'ত যাওঁ চাই থাকক যেতিয়া আমি ফাৰ্ষ্ট ডে বাৰ্থডে খাম মানে আমাৰ এইডোখৰত বাৰ্থডে আছে আমাক মাতিছিলে তাৰপিছতহে টাউনলৈ যোৱা হ'ব ফাৰ্ষ্ট ডে বাৰ্থডে খাম আৰু এয়া আমাৰ বাৰ্থডে বয় গাইজ আমি বাৰ্থডে খাই মেলি ওলাই আহি এতিয়া টাউনলৈ গৈ আছোঁ হে গাইজ মই আহি পাই গ'লোহি ঘৰ আৰু মই যেনেকৈ টিউচনৰ পৰা আহিলোঁ তেনেকৈ গুচি গ'লোঁ মানে মন নগ'লে মোৰ কাপোৰ চেঞ্জ কৰি আকৌ বাৰ্থডেলৈ যায় আকৌ মোৰ মানে বহুত মানে এক চিকুট ৰেষ্ট নাই বিশ্বাস কৰক কাৰণ স্কুলৰ পৰা আহিয়ে টিউচন স্কুলৰ পৰা আকৌ 12:30 মানে ভেকেশ্যন খতমৰ পৰা আমি ভলীবল খেলিব যাওঁ তাত পাৰ্টিচিপেট কৰিছোঁ মই যাওঁ আৰু লগৰ কেইজনীমান যায় লগৰ কেইজনীমান মানে আমাৰ ক্লাছৰ আৰু 8-9ৰো যায় তেনেকৈ মিলাই মেলি আমি খেলোঁ তাৰ পৰা আহি মেলি অলপ হ'লেও ৰেষ্ট লাগে মই যে সেইটোও নাপাওঁ কেতিয়াবা ভাত খাব পাওঁ স্কুলৰ পৰা আহি কেতিয়াবা নাপাওঁ আজিও খাব নাপালোঁ আহিয়ে স্কুলৰ পৰা আহিয়ে টিউচন যাব লাগে টিউচনৰ পৰা আহিয়ে হোমৱৰ্ক কৰিব লাগে প্লাছ নিজৰ পঢ়া শুনি কৰিব লাগে এক চিকুট ৰেষ্ট নাই মোৰ ভাগৰ লাগিলে কাৰণে যেনেকৈ আছিলোঁ তেনেকৈ গ'লোগৈ মই এতিয়া ফ্ৰেছ হওঁ তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ যদি মোৰ ভিডিঅ' নতুন কোনোবাই চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম বাই বাই গাইজ